গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ যিবিলাক কাম কাজ সেইবিলাকৰ সন্দৰ্ভত আমি আজি বিভাগৰ মন্ত্ৰী বিদ্যাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতে বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হ'লোঁ আৰু আপোনালোকে জানে যে পূৰ্বতে গুৱাহাটী চহৰত আৰ্টিফিচিয়েল ফ্লাডে ভাবিব নোৱাৰা জনসাধাৰণক বিপদত পেলাইছিল, অসুবিধাত পেলাইছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছতেই এই সমস্যাটো সমাধান কৰিবৰ বাবে আমাৰ বিভাগৰ মন্ত্ৰী ভট্টাচাৰ্য ডাঙৰীয়া আৰু GMCৰ সকলো কৰ্মকৰ্তাই মিলিত প্ৰচেষ্টাৰে গুৱাহাটী ৰাইজৰ সহযোগত এই সমস্যা সমাধানৰ বাবে দৃঢ়তাৰে কাম কৰিছে। তাৰ ফলত এতিয়া পূৰ্বৰ দৰে হৈ থকা নাই। পূৰ্বতে গুৱাহাটীত আধা ঘণ্টা বৰষুণ হ'লেই বানপানী হৈছিল, কিন্তু সেই সমস্যাটো এতিয়া লাহে লাহে পূৰ পৰিছে। গতিকে এইবাৰো মই তেখেতসকলক সতৰ্ক আৰু সজাগ হৈ থাকিবৰ বাবে মই আহ্বান জনাইছোঁ। তেখেতসকলে যাতে এই সমস্যাৰ ভিতৰত গুৱাহাটীত যাতে তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে যিমানখিনি আগতীয়া আমাৰ তৰফৰ পৰা ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা তেখেতসকলে লোৱাৰ বাবে তেখেতসকলক মই জনাইছোঁ। আৰু ইয়াৰ উপৰিও গুৱাহাটী চহৰখনক আধুনিক ৰূপত গঢ় দিয়াৰ বাবে তেখেতসকলক বিতংভাৱে গুৱাহাটী চহৰৰ য'ত য'ত যিমানখিনি স্ক'প আৰু অপৰচুনিটি আছে সেইবিলাক অধ্যয়ন কৰিবৰ বাবে তেখেতসকলক মই কৈছোঁ, যাতে ভৱিষ্যতৰ দিনত ইয়াত আমি নতুন মাৰ্কেট সৃষ্টি কৰিব পাৰোঁ আৰু য়াং জেনেৰেশ্যনক নিবনুৱাসকলক সংস্থাপিত কৰিবৰ বাবে বিভিন্ন ঠাইত স্পেচ ডেভেলপ কৰিব পাৰোঁ। গতিকে এই সন্দৰ্ভতো তেখেতসকলক ততাতৰীয়াকৈ কাম আৰম্ভ কৰিবৰ কাৰণে মই জনাইছোঁ। আৰু গুৱাহাটী চহৰৰ নাগৰিকসকলৰ ওচৰত মোৰ এটাই অনুৰোধ যে এইখন চহৰ কেৱল উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হৈ থকা নাই, দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে ইতিমধ্যেই যথেষ্টখিনি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। দেশ বিদেশৰ ইতিমধ্যে লোক এইখন চহৰলৈ বিভিন্ন কাম কাজৰ বাবে আহে আৰু সেইবাবে এইখন চহৰৰ আগন্তুক দিনত আমি সুন্দৰ ৰূপত ইয়াক ৰাখিবই লাগিব আৰু এখন পৰিষ্কাৰ চহৰ হিচাপে ইয়াক গঢ় দিয়াৰ নিমিত্তে এইখন চহৰত বসবাস কৰা ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন, যাতে য'তে য'তে জাবৰ জোঁথৰ নেপেলায়। আৰু কাৰণ ইয়াত য'তে ত'তে জাবৰ জোঁথৰ পেলালে আটাইতকৈ সমস্যা হয় ড্ৰেইনবিলাক আবদ্ধ হৈ থাকে আৰু ফলত ৱাটাৰ ফ্ল' বন্ধ হৈ যায়। গতিকে সেইবাবে চহৰখন পৰিষ্কাৰকৈ ৰখাৰ ক্ষেত্ৰত যাতে নাগৰিকসকলে সহযোগিতা আগবঢ়ায়, মই তাৰ বাবে সকলোকে আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। আৰু চহৰখন যাতে আমি ইয়াৰ সুস্থ বাতাবৰণ অটুট ৰাখিব পাৰোঁ, তাৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াব লাগিব। গতিকে মই আশা ৰাখিছোঁ যে গুৱাহাটী মহানগৰী ৰাইজে আগন্তুক দিনত এই বিষয়টো বিশেষভাৱে গুৰুত্ব দিব। আৰু বৰ্তমান যিহেতুকে আমি COVID-19ৰ বিৰুদ্ধে যুঁজ দিছোঁ, এই যুঁজত আমি জয়ী হ'ব লাগিব। তাৰ বাবে গুৱাহাটী চহৰে আদৰ্শ দেখুৱাব লাগিব। ছ'চিয়েল ডিষ্টেঞ্চিঙৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ কৰি থকাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি গুৱাহাটীতে দৃষ্টান্তমূলক উদাহৰণ হিচাপে দাঙি ধৰিব লাগিব। তেতিয়াহ'লে ৰাজ্যখনৰ অন্যান্য জিলাসমূহতো সকলো ঠাইলৈকে এই বাৰ্তাটো যাব আৰু এই দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰাৰ লগে লগে উঠি অহা প্ৰজন্মও তাকে অনুকৰণ কৰিব। গতিকে এই কথাবিলাক মই গুৱাহাটীবাসী ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'বৰ বাবে তেখেতসকলক মই জনাইছোঁ GMCক, কাৰণ ৱেষ্ট মেনেজমেণ্টৰ যোগেদি আমি আগন্তুক দিনত এনাৰ্জি ডেভেলপ কৰিব লাগিব, যাতে সেই শক্তিৰ যোগেদি আমি অৰ্থনৈতিক বুনিয়াদ গঢ় দিব পাৰোঁ। ডাম্পিং গ্ৰাউণ্ডৰ কথাও আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত তেখেতসকলক কৈছোঁ যে সোনকালে আপোনালোকে এটা বাতাবৰণ তৈয়াৰ কৰিব লাগিব, যাতে এই সমস্যাটো আমি সমাধান কৰিব পাৰোঁ আৰু জনসাধাৰণক এটা সুন্দৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰোঁ। খোৱাপানীৰ সমস্যাটো নিশ্চিতভাৱে খোৱাপানীৰ সমস্যাৰ ক্ষেত্ৰতো বিতংভাৱে আলোচনা হৈছে আৰু তেখেতসকলে জনাইছে যে ইতিমধ্যে এটা প্ৰকল্প 1200 লোকক পানী দিয়াৰ বাবে তেখেতসকলে ইতিমধ্যে এক্সপেৰিমেণ্টেল বেচিছত কামখিনি আৰম্ভ কৰা বুলি কৈছে মালিগাঁৱত। আৰু এই বছৰ ভিতৰতে পূৰ্বতে মোক বিভাগৰ মন্ত্ৰী ভট্টাচাৰ্য ডাঙৰীয়া জনাইছিল যে এই বছৰ ভিতৰতে খোৱাপানী দিয়াৰ যিটো কাম সেইটো শুভাৰম্ভ হ'ব। গতিকে মই তেখেতসকলক জনাইছোঁ যে GMC তৰফৰ পৰা এই ক্ষেত্ৰত তৎপৰতাৰে কামখিনি আগুৱাই নিব লাগে।